Hello guys, অন্যতি লং ভিডিঅ'লৈ সকলোকে প্ৰথমতে স্বাগতম জনাইছো আৰু টিকলা ব্লগৰ ফালৰ পৰা হেপী দিৱালীৰ শুভেচ্ছা জনাইছো মানে কালিয়ে জনাব লাগিছিল কিন্তু আজি হৈছে কালী পূজাৰ দ্বিতীয় দিন মানে অৰ্থাৎ কালী পূজা আছিল আৰু অৰ্থাৎ দিৱালী হৈছিল আজি আহিছে কিন্তু সকলোতে জানে যে সকলোৰে মনটো ইমান এটা ভাল নহয় মানে এইবাৰো আমিও বম ফটকা ফুটোৱা নাই বেলেগে ফুটাইছে কিন্তু বেলেগক বাধা কৰা নাই যেহেতু ফুটাবই কিন্তু জুবিন দাক সকলোৱে অন্তৰৰ পৰা ভাল পায় জুবিন দা মানুহজন আমাৰ চকুৰ আগত নাথাকিব পাৰে কিন্তু জুবিন দা আমাৰ অন্তৰত সদায় আছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা গাইজ দিয়ক পিছে আজিৰ দেৱালী ভিডিঅ'টো যিহেতু বহুত দিন লং ভিডিঅ' দিয়া নাছিলোঁ ভাবিছোঁ আজি দেৱালী বুলি এটা লং ভিডিঅ' দিওঁ আপোনালোকৰ মাজত দিয়ক পিছে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ বঢ়িয়াকৈ যিহেতু আৰু সন্ধিয়াও মানে হ'লে সেইকাৰণে মানে মায়ো বঢ়িয়াকৈ চাকি থাকি মানে কলগছত জ্বলাবৰ কাৰণে ৰেডি কৰি আছে বঢ়িয়াকৈ মানে এনেকৈ গাইজ এতিয়া বঢ়িয়াকৈ এনেকৈ ৰুইছে এনেকৈ গাইজ বঢ়িয়াকৈ চাকি দিছে গাইজ বঢ়িয়াকৈ এনেকৈ ৰাস্তা দি গৈ আছোঁ আৰু গাইজ চবেই এনেকৈ চাকি থাকি লগালে যায় গাইজ আৰু গাইজ ৰাস্তা দি আহি থাকোঁতে মানে এটা বস্তু দেখাইছে এখন দোকানত মানে আপোনালোকৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ নহয় মানে এটা লাইভৰ ভিডিঅ' দিছিলোঁ এয়া শ্বৰ্ট ভিডিঅ' এইখনে হৈছে দোকানখন আৰু গাইজ বঢ়িয়াকৈ এনেকৈ মানে জুবিন দাৰ নামত বঢ়িয়াকৈ এনেকৈ চাকি থাকি জ্বলাইছে লগতে দেৱালীৰো মানে চাকি থাকি জ্বলাই আছে আৰু কিন্তু জুবিন দাই এনেকৈ বঢ়িয়াকৈ থৈছে এইটো বহুত ভাল লাগিছে গাইজ বঢ়িয়াকৈ এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আছে গাইজ মানে মোৰ ঘৰৰ ওচৰতে হয় এই দোকানখন গাইজ ইয়াতে বঢ়িয়াকৈ জুবিন দাক এনেকৈ ফটোখন বঢ়িয়াকৈ লগাই দিছে আৰু লগতে এনেকৈ শ্ৰদ্ধাঞ্জলি জনাইছে জুবিন দাক মানে সকলোৰে এটাই মাথো জুবিন দাক অকল ন্যায় লাগে জাষ্টিছ ফৰ জুবিন দা সকলোৱে কমেণ্টত লিখিবা মানে জুবিন দাৰ ন্যায় পোৱাৰ দিনা সেইখন দেৱালীৰ 5 বছৰৰ দেৱালী এদিনত হৈ যাব ফৰ জুবিন দাৰ বাবে জানা ৰ 1 2 এৰি এবাৰ ৰ ডাইৰেক্ট এৰি দিম এৰো নাই গাইজ বঢ়িয়া ফুলদাৰি জ্বলাইছোঁ জ্বলাই নিদিব গাইজ নাই মই দিয়া নাই দিয়ক অ' গাইজ এই আমাৰ বৰদা এইটো কিবা এটা নতুন বস্তু হয় মানে কেনেকুৱা এইটো এইবোৰতো বমৰ নিচিনা হয় কিবা বোলে মানে গাইজ কি হয় এইটো ৰকেট টাইপৰ কি বস্তুনো গাইজ মানে টেষ্টিং কৰি চাম কি বস্তু হয় ধৰিব পৰা নাই মানে প্ৰথমবাৰ দেখা পাইছোঁ প্ৰত্যেক দেৱালীত কেতিয়াও দেখা নাই হা কিবা বস্তু হয় এইটো মানে গাইজ টেষ্টিং কৰি চাম কি বস্তু হয় ধৰিব পৰা নাই প্ৰথমবাৰ এইটো বস্তু মানে দেখিছোঁ টেষ্টিং কৰি চাম কি বস্তু ধৰিব পৰা নাই মই নিজে টেষ্টিং কৰা নাই বেলেগ টেষ্টিং কৰিব দিছোঁ মানে বস্তুটো কিবা কি ৰকেট হেন পায় মানে কেনেকুৱা বস্তুটো প্ৰথমবাৰ দেখা পাইছোঁ 2025 চনত দেৱালীত ওলাইছে এইটো বস্তু এই পৰি গ'ল কোনে আচ্ছা কথা গাইজ টেষ্টিং কৰি চাওঁ এইটো মানে গাইজ এইবাৰ বহুত নতুন বস্তু মানে বহুত ওলাইছে নতুন বস্তু মানে গাইজ নতুন বস্তু ওলাইছে বহুত আপোনালোকক দেখালোঁ এটা হ'ল কৰি আৰু লগতে গাইজ এই আৰু এটা নতুন বস্তু ওলাইছে টেষ্টিং guys.
আৰু গাইজ মানে দেৱালী মানে সেমেকা পৰিৱেশ অলপ সৰু সুৰাকৈ ভিডিঅ' এটা দিছোঁ আপোনালোকে চাব যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰিব গাইজ মানে সেমেকা হোৱাৰ কাৰণে ভালদৰে দেখাব পাৰে দিয়ক পিছে আজিৰ পৰা দেৱালীটো শেষ দিয়ক পিছে বাই বাই